হেল্ল' আপোনালোকে সকলো ভালে আছে যিহেতু মই ভালে আছোঁ আজি যিহেতু মোৰ বাৰ্থডে আৰু মোৰ বাৰ্থডে মই নিজে ডেক'ৰেশ্যন কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ কালি ৰাতিয়ে কৰিলোঁ যিহেতু মই ডিউটিৰ পৰা আহি আৰু চাওকচোন এবাৰ এইফালে মাক ৰখাই থৈছোঁ মোৰ গুৰু এইফালে পুতলাটো আজি বেলেগ কৰি দিলোঁ আৰু মই এতিয়া ৰুমটো দেখাই ওলাই যাওঁ বজাৰলৈ আৰু যিহেতু মতা ল'ৰা নাই ন মতা ল'ৰা যেনেকৈ মই ওলাই গৈছোঁ আজি যিহেতু মোৰ ছাতি ধৰা মানুহটো বেলেগ চাই এইফালে চব ছাতি ধৰা আৰু যিহেতু মাক কি কৰিব ন ছাতিলৈতো যাব লাগিব আৰু যিহেতু মোৰ বাৰ্থডে দিনটো বতৰটো এনেকুৱা বৰষুণ দিলে কেনেকুৱা হ'ব কওকচোন ভগৱান ৰ'দ দি দিয়ক মাক গিফ্টটো লৈ যাব দিয়ে নেকি লৈ দিম আকৌ যিহেতু আমি এতিয়া ৰাস্তা পাই গ'লোঁ আৰু মই এতিয়া গৈ আছোঁ আৰু যিহেতু এতিয়া ৰাতিপুৱা 6টামান বাজিছে চাগে আৰু মই ৰাতিপুৱাই ঘূৰিলৈ আহিছোঁ আৰু মাকৰ লগত অলপ ঘূৰি লওঁ সদায়তো ঘূৰি থাকোঁ সদায় দিন বেলেগ অলপ যিহেতু মই আৰু এতিয়া মই মা যিহেতু মালিকে পইচা দি দিলে এতিয়া মই যাওঁ ন মা এতিয়া যিহেতু আমি মানে বজাৰ মেইন ৰোড পাই গ'লোঁ আৰু মা কিবা এটা কৈ দিয়ে আকৌ মা চেণ্ডেল যাওঁ আৰু আপোনালোক সকলোৱে আহিব নিমন্ত্ৰণ মোৰ ফালৰ পৰা দাৱত দি দিছিলোঁ বজাৰ কৰি মেলি ওলাই আহিছোঁ এইফালে মা একদম মানে বাহুবলী মা কিবা এটা কৈ দিয়ে মোক কণী লগা মাছ ল'লে আৰু আপোনালোকে লেলে যাব নালাগে মোক পঠাই দিম আজি মোৰ বাৰ্থডে মোকে কাম কৰাই আৰু মোৰহে নাই বিষয় ইমানখিনি ভগৱানে লিখি দিছে ইমানখিনি থাকিব পাৰিম নে কি কয় দিৱসজনীটো মই পলাই যাম উপেন্দ্ৰ পাৰিনে 5 দিনত উপেন্দ্ৰ খুৱাই পলাই যাম কান্দিবি না নাজানো এতিয়া মই কামত ইমান পেন্দা খালি দেই যিহেতু এতিয়া মাছ চাছ বচা হৈ গ'ল আৰু মই এতিয়া যাওঁ মন্দিৰলৈ আৰু মই এতিয়া মই ওলাই আছোঁ আৰু এইফালে মা ৰেডি হৈ গ'ল ৰেডি হোৱা নাই মানে হ'লনে কিবা হ'লনে ইমান চুমা দিলে আৰু মই একদম মানে আৰু কি জানেনে যিহেতু মাক অকণমানো যদি মৰম দিছে নহয় একদম মানে সদায় এদিনৰ কাৰণে লগতে থ'ব লাগে যদি মই বেলেগ ঘৰলৈ যাওঁ ই ক'ত গ'লি কি কৰিছোঁ একদম মানে ফোনৰ ওপৰত ফোন মতাকো চাগে ইমান ভাল নাপায় ঠিক আছে গাইজ মই এতিয়া মন্দিৰলৈ যাওঁ আকৌ চাই থাকোঁ মই এতিয়া মন্দিৰৰ পৰা আহি গ'লোঁ এয়া মই ছোৱালীজনী এজনী ইউটিউবাৰ এজনী আছে নহয় নাম্বাৰ এটা লগৰ ছোৱালীজনীৰ কথা লাগিছে দেই এজনী আৰু মোৰ মায়ে আৰু ডাঙৰ নবৈ কি কৰি আছে দেখাই আছে আজি প্ৰথম গিফ্ট ভণ্টি দিলে দেখাই দিলে দেই সদায় একেলগত কেক কটা ছোৱালীজনী আজিয়ে বেলেগ এখন ঘৰৰ বোৱাৰী হ'ল আৰু যিহেতু অকণমান দেৰি লগ পাইছোঁ যেতিয়া হাতত ধৰি অকণমান ঘূৰিলোঁ মোৰ পৰা দেখিবলৈ ভাল কিন্তু বহুত জ্বলে মোৰ পৰা পেলাই দিলে দেখিছে কিমান জ্বলে আৰু এইফালে এতিয়া সিহঁতৰ ঘৰতে কৰা নাই সেইকাৰণে বাহিৰৰ পৰা পঠাই দিলে আৰু এয়া আমাক খানা আৰু প্ৰথমতে মই মেকুৰীজনীক খুৱাই লওঁ যিহেতু আৰু মোৰ এইটো প্ৰথম কেক প্ৰথমতে মাকে খুৱাই লওঁচোন আৰু যিহেতু ভণ্টি এজনী আৰু এইফালে আৰু ভণ্টি এইফালে মোৰ সৰু নবৌ আৰু এইফালে বেটাহঁতৰ আৰু চবেই ভাত খাইছে ভাত খুৱাই মেলি আৰু যাবলৈ ওলালে আৰু এইফালে মোৰ লগৰখিনি স্কুলৰ আৰু হেপী বাৰ্থডে গাহৰি দা আৰু এইফালে হ'ল মোৰ 2 নম্বৰ কেকটো আৰু এইফালে মোৰ দাদা বৌ বাই লগৰ দুটা আৰু এইফালে লগৰ ছোৱালীজনী বাহিৰৰ পৰা চাই আছে আৰু এইফালে মই কেক কাটিলোঁ আৰু
জ্বলাব টাইমত ইমানেই ভয় লাগিলে বাপৰে বাপ এনেকুৱা মানে কেণ্ডেলটো মই আগতে মই জ্বলাই পোৱা নাই আৰু মই মোৰ ভণ্টি আৰু মই সদায় একেলগত কেক কাটো আজি যে নাই মনটো বহুত দুখ লাগিছে আৰু এইফালে ৰাতি হৈ গ'ল আৰু মই ৰাতিপুৱা মানে প্ৰেজেণ্টবোৰ খুলিছোঁ আৰু এইফালে পূৰা একদম মানে মনৰ এটা ফূৰ্তি আৰু কি ক'ব এইফালে মোৰ হ'ল গাৰু আৰু মোৰ বেষ্টিয়ে গাৰু এটা দিলে আৰু সি চাগে ভাবিছে যে মই তাৰ গিফ্টটো প্ৰথমে খোলা নাই বুলি আৰু মই তাৰ গিফ্টটো খুলিলোঁ কিন্তু ভিডিঅ'টো ডিলেট হৈ থাকিলে সেইখিনি মোৰ গিফ্ট আৰু মই ইমান ৰাতি হৈ গ'ল আৰু টোপনি ধৰি গৈছে ভাগৰ লাগি গ'ল আৰু মই শুবলৈ ধৰিছোঁ আৰু বাই বাই গাইজ আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব